আমি কালী মন্দিৰৰ পৰা আহিলোঁ এতিয়া খানা খাব যাম খানা খাই এতিয়া আৰু এজেগাত যাম এতিয়া মানে এতিয়া কেইটা বাজিল 10:05 কিন্তু এনেকুৱা লাগছে একে 2-3টা জানো বাজছি এনেকুৱা লাগছে ৰাতিপুৱা জল্দি উঠিছোঁ আৰু ৰাতিটো টোপনি হোৱা নাই আমাৰ তো আপোনালোকে চাই থাকিব আৰু আমি দেখাই থাকিম এইটো গানৰ মানে বন্দুকৰ কাৰখানা হয় এইটো এই বস্তুটো বন্দুকৰ কাৰখানা এইখন এখন আমাৰ গাড়ী আগত যাই আছে আৰু পিছত 3খন আহি আছে আমি 4খন গাড়ী বহুত এনজয় गली गली घूमे मेरा मन डोले पूरा गली गली माथा दिसे ना तो पुणे लगছে কালিকা ঘাট আছিল না কালিকা ঘাট পাহৰি যাওঁ মানে অলপ টোপনি ক্ষতি হৈছিলোঁ আৰু কনফিউজো হৈ আছোঁ কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁতো সেইবিলাক হেৰি কালিকা ঘাটৰ মাৰ্কেট হয় অঁ কালী মন্দিৰৰ অঁ ভিডিঅ'টো যোনে চাই মানে ছাবস্ক্ৰাইবটো কৰি দিব লাগিব জয় মা কালী কালিকা ঘাট এইটো কালিকা ঘাট আমি বাহিৰৰ পৰাই সেৱা কৰিছোঁ কাৰণ আমি ট্ৰেইনত আহিছোঁতো সেইকাৰণে আৰু যোনে এইটো ভিডিঅ' চাই আছে শুনে ছাবস্ক্ৰাইব আৰু লাইক কৰিবই লাগিব বোলে এইটো কালী মাৰ বৰদান চাই থাকিব কিমান নেক্সট আমি য'ত যাম দেখাম জয় মা কালী এইটো মন্দিৰটো বহুত ভক্তৰ ভিৰ হৈ আছে এতিয়া বৰ্তমান মই কালী মাৰ দৰ্শনটো কৰি ল'লোঁ বাৰু আজি বহুত মানুহ আহিছিল কালী মাই কোনো নগ'ল মই গ'লোঁ মই কালী মাৰ ওচৰত দৰ্শন কৰি লৈ আহিলোঁ আমি ভাগ্য বুলিয়ে ক'ব লাগিব তো তাৰ কাৰণে ধন্যবাদ ভগৱানক জয় কালী মা চাই থাকিব আপোনালোকে এতিয়া আমি মেট্ৰ' ষ্টেচন যাম আপোনালোকক দেখাই আছোঁ